আৰু আজি আমি আহিছোঁ আমাৰ বাৰীত খুৰী আৰু মই আহিছোঁ। চ' আজি আমাৰ মাও লগতে আহিছে। চ' বাৰীত কিবা কৰি আছে। চ' আজি এই লাডুকেইটা দেখিছেনে, বৰটেঙা। চ' এই বৰটেঙা দি আজি কি কৰি আছোঁ, সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। তেতিয়াহে গম পাব আমি এই বৰটেঙাৰে কি বনাবলৈ চেষ্টা কৰি আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আপোনালোকে। আৰু লগতে আমাৰ খুৰীয়ে এইটো দৰৱ বনাবৰ কাৰণে অকণমান বেছিকৈ পকি যোৱা ৰবাব টেঙাবোৰ বাছি পেলাই ছিঙি আছে। আৰু যিটো দৰৱ বনাবলৈ গৈ আছোঁ, সেইটো দৰৱ বনাবলৈ হ'লে অকণমান বেছিকৈ পকি যোৱাটো খুবেই বেছি ভাল হয় ৰবাব টেঙা। চ' সেইটো কাৰণে বাছি পেলাই ছিঙি আছে। আৰু লগতে কি বেমাৰৰ কাৰণে বনাবলৈ গৈ আছোঁ, সম্পূৰ্ণ ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়াহে আপোনালোকে বুজি পাব আৰু লগতে বনাই পেলাই ইউজ কৰিব পাৰিব। হয়তো কিছুমানে এই দৰৱৰ বিষয়ে জানিব পাৰে, হ'লেও মই অকণমান হ'লেও দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া খুৰী আৰু মই লৈ গৈ আছোঁ ছিঙি পেলাই, আৰু কেনেকৈ বনাম আপোনালোকক সম্পূৰ্ণ দেখুৱাম। আৰু বহুত ইজি আছে বনাবলৈ। এইটো বনাবলৈ হ'লে একো মিক্স কৰিব নালাগে, অনলি টেঙা জোলৰে বনাব লাগে। এয়া ৰবাব টেঙাবোৰ আনি পেলাই এনেকৈ ঢালি ল'লোঁ। তাৰপিছত এতিয়া সকলোবোৰ ধুনীয়াকৈ কাটি পেলাই ধুনীয়াকৈ বাকলিবোৰ গুচাব লাগিব। প্ৰথমে টেঙাকেইটা কেনেকুৱা গোটেই কাটি পেলাই বাকলিটো গুচাই দিব লাগে। পূৰা হেৰি কৰি দিব লাগে। চব যিমান আছে টেঙাকেইটা চব মানে এনেকুৱা বাকলি গুচাই কিনে সম্পূৰ্ণ গুচাই পেলাই শেষ কৰি ল'ম। তাৰপিছত দেখুৱাইছোঁ বাৰু। টেঙাবোৰ ধুনীয়াকৈ কাটি পেলাই ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আৰু জমা কৰি থৈছোঁ। চ' এতিয়া কি কৰিব লাগে আপোনালোকক দেখুৱাইছোঁ, চাই থাকিব। আৰু লগতে এনেকুৱাই চেপি পেলাই উলিয়াব লাগিব। গোটেইসোপা টেঙাৰ যিমানটো কাটি থৈছোঁ, ইমান গোটেইসোপা টেঙাৰে এনেকুৱাই চেপি জোলবোৰ উলিয়াব লাগিব। এয়া টেঙা জোলবোৰ উলিয়াই পেলাই ৰেডি কৰি ল'লোঁ। আৰু এতিয়া মেক্সিমাম 3-4 ঘণ্টামান সিজাব লাগিব, তেতিয়াই খুব সুন্দৰকৈ হয়। চ' চাই থাকিব। এয়া আমাৰ খুৰীয়ে ধুনীয়াকৈ বহি পেলাই সিজাই আছে। এয়া চব টেঙা জোলকেইটা বহুত ধুনীয়াকৈ উতলি আছে। চ' এনেকুৱাই উতলি থকা সময়তে চামুচে এনেকুৱা লাৰি ভালকৈ সিজাব লাগিব। চ' জোলকেইটা যিমান আছে বহুত বেছি শুকাব দিব লাগিব, তেতিয়া বেছি ভাল হয়। আৰু দৰৱটো ৰেডি হ'বলৈ হৈ গ'ল। আকৌ অকণমান পানী শুকাব লাগিব, তেতিয়া আৰু বেছি ভাল হয়। চ' চাই থাকিব। এয়া দেখিছে আপোনালোকে, ফাইনেলি ৰেডি হৈ গ'ল দৰৱটো। আৰু এই দৰৱটো কি বেমাৰৰ কাৰণে ইউজ কৰা হয় আপোনালোকক কৈ দি আছোঁ। এই দৰৱটো একচুৱেলি ডিচেণ্টেৰী বেমাৰৰ কাৰণে ইউজ কৰা হয়। সেইটো কাৰণে আমিও বনাই ৰাখিলোঁ আৰু লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চ' বেমাৰৰ অৱস্থাত যদি ইউজ কৰিব বিচাৰে, তেনেহ'লে খুব কম পৰিমাণে ইউজ কৰিব। চ' পানীত ঘুলি খালেও হ'ব বা এনেকুৱা খাই দিলেও হ'ব, সোনকালে ভাল হৈ যায়। আৰু লগতে এই দৰৱবোৰ সৰু এটা বৈয়ামত ধুনীয়াকৈ ভৰাই ৰাখিব পাৰি। চ' 3-4 বছৰলৈকে একো নহয়। একচুৱেলি এই দৰৱটো যিমান বেছি পুৰণা হয়, সিমানেই বেছি ভাল হয়। চ' যদি ভিডিঅ'টো চাই যদি ভাল পাইছে, কমেণ্ট কৰি নিশ্চয় জনাব। আৰু লগতে মোৰ নতুন ইউটিউব চেনেলত কোনোবাই যদি নতুনকৈ আহিছে, চ' লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে নতুন ভিডিঅ' চাবলৈ হ'লে নটিফিকেশ্যন পাই থাকিব। চ' আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই, টাটা।